গোলাপ ফুল এটা লৈ কিনে যে প্ৰপ'জ কৰিলো তুমি যে ৰিজেক্ট কৰি দিলা মোক কোন ফালতু মই ক'ত জগত গৈছো মই জগতে জনাই দেখোন আপাৰ আছামত নেকি ইমান লিখিত মাৰি আছে যি না মোৰ সৰুৰ পৰা মানে লিখিতটোৱে আহি যায় মানে মই ইমান স্কুটি কি নাম্বাৰ প্লেট এগুলা চাই থাকিম পুলিচ নেকি মই তোমাক যে মই সদায় চাই থাকো সপোনটো দেখাব তোমাকে वाह क्या सीन है তুমি যদি মোক সঁচা মনেৰে ভাল পালা তোমাৰ অলপ হ'লেও দুখ লাগিলে চ' মইতো ভাল নাপাওঁ মই চিনিয়ে নাপাওঁ হ'ব দিয়া তোমাক মই পতাই যাম তুমি লাহে পতি যাবা আৰু ইমান সহজত কথা আছে মই নহয় समझ रहे हो এনেকে ভাল পাই আছে আপুনি মনতে নাই মোৰ কথা ইচ ইচ বাকী চব কথা জানো যে তোমাৰ কথা তোমাৰ এটা চাপৰ ছোৱালী এজনী লগ আছে হয়নে নহয় ঘৰটো চিনি পাই নেকি ঘৰটো চিনি পাওঁতো কাষত দোকান আছে নহয় বেৰা আছে কাষত মই কি বিয়া পাতিব নালাগিব আমাৰ ঘৰত মা দেউতাৰ লগত কথা পাতো ডু ইউ লাভ মি এতিয়া মানে একচেপ্ট কৰা বুলি ধৰিব পাৰিম নে কি কৈ আছে মই চিনিয়ে নাপাওঁ কি বকি মই জানো মই যোনে চিনি নাপাওঁ আকাশৰ জন্তু বুলি ধৰি ল'ব পাৰা সদায় জিলিকি থাকো তোমাৰ আকাশৰ জন্তুৰ নিচিনা সেনেকৈ তুমি সেইটো বুলি ধৰিব পাৰা হেল্ল' বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল জোন কলিতা আজি আমি কৰিম নতুন প্ৰেংক মানে লগৰ এজনীৰ লগতো নাম্বাৰ দিছে তো তাইৰ লগত প্ৰেংক কৰোঁ কি কৈ চাওঁ ভয়ো লাগি আছে যদি কিবা কয় এতিয়া আমাৰ মাজত আমি নিমন্ত্ৰণ জনাইছোঁ জোন কলিতা নমস্কাৰ নমস্কাৰ এতিয়া আমাৰ আগৰ কামবোৰ এহেঁতক আগবঢ়াই নিবলৈ অনুৰোধ জনালোঁ বাহ বাহ কিয়া বাত হে তো যি কি নহওক গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ উন্নত প্ৰেংকলৈ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰো বহুতে খবৰ ভালে আৰু আজি প্ৰেংক কল কৰিব যাই আছোঁ মানে কমেণ্টত বহুত কমেণ্ট মানে আহিছিল মানে ফ্ৰেণ্ডৰ লগত প্ৰেংক কল লাগে চ' ফ্ৰেণ্ডৰ লগত মানে আপোনালোকে বিচাৰে ছোৱালীৰ লগতে অভিয়াছলি চ' ছোৱালীৰ লগতে কৰিম বুলি ভাবিলোঁ মানে ইয়াৰ লগৰ এজনীৰ পৰা নম্বৰ কালেক্ট কৰি কিনে প্ৰেংক কল কৰিম বুলি ভাবিছোঁ ছোৱালীজনীৰ নামটো কি হৈছে বিপাংশী চাওঁ আজি কেনেকুৱা ৰেছপন্স পাওঁ কি পাওঁ বলক ভিডিঅ' গৰমৰ মাজেদি আৰম্ভ কৰোঁ বলক তো গাইজ ফোনটো লগাইছোঁ কি হয় চাওঁ হেল্ল' হেল্ল' অঁ কি খবৰ কোন চিনি পোৱা নাই চিনি পোৱা নাই বিপাংশী হয়নে বিপাংশীৰ মা অঁ বিপাংশী নাই নেকি আছে আছে অঁ হেল্ল' হেল্ল' কোন মই দিয়া জোন চিনি পোৱা নে জোন হয় মই চিনি নাপাওঁ সঁচাই কৈছা নে মিছা কৈছা আগৰ নম্বৰটো চেঞ্জ কৰি দিছা হেল্ল' মই চিনি নাপাওঁ কোন জোন কি কোন জোন তুমি অভিজ্ঞান নপৰা জানো বিজ্ঞানত পঢ়ো চিনিটো নাপাওঁ মই তাতে যে লগ পাইছিলোঁ তোমাৰ ঘৰ হেৰিত নহয় জানো কোৰিয়া কথাত হয় মোৰ নাম্বাৰটো আপোনাৰ তাতে কেনেকৈ আহিল আৰু তোমাৰ নম্বৰটো ইমান কষ্ট কৰি গোটাইছোঁ তোমাক কেইদিন সুধিলোঁ ৰাস্তাত আহোঁতেও তোমাক সুধিছিলোঁ চ' তুমি নম্বৰটো আজিলৈ মানে ইগন'ৰ কৰি কিনে গুচি যোৱা চ' আজি ইমান কষ্টৰ ফলত তোমাৰ নম্বৰটো কালেক্ট কৰিলোঁ মোক নাম্বাৰ খুজিছিল কোনদিনা মানে বহুত কেইদিনো খুজিছোঁ তুমি ইগন'ৰ কৰি কিনে গুচি যোৱা কোনদিনা নাম্বাৰ খুজিলে কি বকি আছে তোমাক যে মই এবাৰ তোমাক জগুটো লগ পালোঁ যে জগুটো মাতিছিলোঁ তোমাক যে মই সেইদিনা গোলাপ ফুল এটা লৈ কিনে যে প্ৰপ'জ কৰিলোঁ তুমি যে ৰিজেক্ট কৰি দিলা মোক কোন ফালতু মই ক'ত জগত গৈছো মই জগতে জনাই দেখোন যোৱাবাৰৰ কথা কৈছোঁ মই যোৱাবাৰো যোৱা নাই কোনো ফালতু ফোন কৰি কিনে হেল্ল' কোনোবা এটা কৈ দি প্ৰেংক কল কৰিছিলোঁ তোমাৰ লগত হেল্ল' হেল্ল' অঁ কাটি দিলা যে মিছা কথা মই কাটি নিদি কিনে কি কৰিম মিছা কথা কোৱা নাই সঁচা কথাই কৈছোঁ আপুনি আপোনাৰ ঘৰ আপাৰ আছামত নেকি ইমান লিখিত মাৰি আছে যি না মোৰ সৰুৰ পৰা মানে লিখিতটোৱে আহি যায় মানে চ' হেল্ল' এই প্ৰেংক
প্ৰেংক চলি আছে নেকি মোৰ লগত হা প্ৰেংক চলি আছে নেকি মোৰ লগত কি প্ৰেংক প্ৰেংক মানে কি হেল্ল' মই ভাত খাই আছো ডিষ্টাৰ্ব নকৰো মই ভাত খাবা দিয়ক কি এদি ভাত খাইছা बड़ा हरामी हो बेटा তুমি কলেজৰ পৰা এইমাত্ৰ ৰিক্সা দি যাই আছিলা মই তাতো ফ'ল' কৰিছো তুমি এইমাত্ৰ তোমাক মাতিছো বাট তুমি ৰিপ্লাই অলপতো মানে যোন মানে মানৱেন্দ্ৰৰ ফ্ৰেণ্ড নেকি হা মানৱেন্দ্ৰৰ ফ্ৰেণ্ড নেকি अरे बाप रे ये तो धोती खोल रहा है মানবিন্দৰ অ নহয় 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 তোমাৰ তুমি ৰিক্সাত যাই থকা নাছিলা জানো গুচি হৈ কিনে মই তোমাৰ কাষেদি যাই স্কুটি এখন গুচি গ'ল এণ্টকখন মই ইমান স্কুটি কি নাম্বাৰ প্লেট এইগিলা চাই থাকিম পুলিচ নেকি মই তোমাক যে মই সদায় চাই থাকো সপোনটো দেখা পোৱা তোমাকে वाह क्या सीन है কোনোবা আছে নেকি প্ৰেংক চলি থকা নাইতো মোৰ লগত প্ৰেংক কি বস্তু প্ৰেংক চে এইবিলাক বুজি নাপাওঁ মই চিৰিয়াছলিকে কৈছো তোমাক বহুত ভাল লাগে অভিজ্ঞানত পঢ়িছিল প্ৰেংক মানে কি নাজানে নেকি বিজ্ঞানত মই পঢ়া নাই বিজ্ঞানত তুমি ইয়াৰ পৰা ছেকেণ্ড ইয়াৰত নপঢ়া জানো অ হেল্ল' ভাত খাওঁ দিয়ক কি আমাক ভাত খাব নামাতা ভাত নাই আমাৰ হা অ ভাত আপোনালোকৰ ঘৰত কি ভাত নাই নেকি মাৰে ঘৰত না মানে আমি মানে গৈ পোৱা নোৱাৰা ন চ' আমাৰ চাউল কিনিব পইচা নাই কি ক'ব মোৰো দুখ লাগা নাই অলপ দুখ লগা নাই তুমি যদি মোক সঁচা মনেৰে ভাল পালা তোমাৰ অলপ হ'লেও দুখ লাগিলে চ' অ মইতো ভাল নাপাওঁ মই চিনিয়ে নাপাওঁ হ'ব দিয়া তোমাক মই পতাই যাম তুমি লাহে লাহে পতি যাবা আৰু ইমান সহজত কথা আছে মই নহয় समझ रहे हो आप সহজত নহয় তোমাক মই আজি তোমাৰ 1 বছৰৰ পৰা ফ'ল' কৰি আছো প্ৰথম খিনি যোগ্যত মোক প্ৰপ'জ কৰিলে মই যোগ্যত যোৱাই নাই কিয় নাযাবা তুমি যোগত তুমি ৰেড কালাৰৰ তুমি লেহেংগা পিন্ধি যোৱা নাছিলা নেকি লেহেংগাই নাই কিবা কালাৰ আছিলে আৰু ইমান মৰম নাথাকে নহয় এনেকে ভাল পাই আছে আপুনি মনতে নাই মোৰ কথা ইচ বাকী চব কথা জানো যে তোমাৰ কথা अरे कहना क्या चाहते हो আপুনি আমাক বেলেগক ভাল পাই আছে মোক ফোন কৰি আছে তোমাৰ এটা চাপৰ ছোৱালী এজনী লগ আছে হয়নে নহয় হয়নে নহয় হেল্ল' মাতটো চিনাকি লাগি আছে কিন্তু তোমাক সদায় মাতো তোমাৰতো চিনাকি অভিয়াছলি লাগিবই ন তোমাক সদায় মাতি থাকো ৰাস্তা দি গ'লে তোমাক কলেজত ৰাতিপুৱাই মই তোমাক চাবৰ কাৰণে এবাৰ হ'লে যাওঁৱেই বাট তুমি ৰাস্তাৰ পৰা ওলাই মোক দেখা পালে তুমি ভিতৰত সোমাই দিয়া এনেকুৱা কিয় কৰিব লাগে মই চিনিয়ে নাপাওঁ ভগৱান কালি যাম নেকি আৰু এবাৰ নালাগে হাঁহিছা কিয় এইবিলাক মই হাঁহিলে বেয়া পাওঁ দে আমি চিৰিয়াছ কথা এটা মানে ডিছকাছ কৰি আছো চ' ইয়াত হাঁহিলে অলপ মোৰ বেয়া লাগে মুজাকিদাৰ নাম্বাৰ নেকি নাই নহয় এদিন যে যোন ক'ব খোজে তোমাৰ জান হৈ গ'ল কি তুমি যে মোক এদিন যোন বুলি মাতিব খোজোতে মানে জান বুলি মাতি দিলা যে ৰাস্তাত মই কৰিছে এতিয়া কি কৈ আছে ভাতটোতো খাব কমচে কম মাতিব পৰা আহা একেলগে খাওঁ সদায় তোমাক এনেকৈ ফ'ল' কৰি বুঢ়াই হৈ যাম এতিয়া মই কি বিয়া পাতিব নালাগিব আমাৰ ঘৰততো চিনি পাই চাগে আমাৰ ঘৰত আহিব মা দেউতাৰ লগত কথা পাতিব रहा नहीं जाता तड़प ही ऐसी है ना नहीं नहीं सुके আমাৰ ঘৰতো চিনি পাই নেকি ঘৰটো চিনি পাওঁতো আমাৰ ঘৰটোত কি আছে হা আমাৰ কেনেকুৱা ঘৰটো আমাৰ কাষত দোকান আছে নহয় বেৰা আছে কাষত বেৰা নাই জানো পিছে এইবিলাক কথা বাদ দিয়া এতিয়া কালিও লগ কৰিব পাৰিম সেইটো বাৰু বেলেগ কথা এতিয়া মানে একচেপ্ট কৰা বুলি ধৰিব পাৰিম না কি কৈ আছে মই চিনিয়ে নাপাওঁ কি বকি মই জনো কি কৈ আছে মই চিনিয়ে নাপাওঁ কি বকি মই জনো মই যোনে চিনি নাপাওঁ দিয়া আকাশৰ জন্তু বুলি ধৰি ল'ব পাৰা সদায় জিলিকি থাকো তোমাৰ আকাশৰ জন্তুৰ নিচিনা সেনেকৈ তুমি সেইটো বুলি ধৰিব পাৰা নাম্বাৰটো ক'ত পেলাইনো নম্বৰটো সঁচা কথা কওঁ কালি ৰাতি মই শুই আছিলো নম্বৰটোনো আৰু কি বিচাৰিলে বোলে ভগৱানকো পায় আৰু তোমাৰ নম্বৰটোহে
इतने तो मारे बहुते बाप रे তে মই কি ডাইলগ মাৰিম এতিয়া তুমি কোৱাচোন তেতিয়াহ'লে যদি মই সেইটো মাৰিব খোজোতে তুমি সেইটো মানা কৰিলা এইটো কৰিব খোজোতে তুমি এইটো মানা কৰিলা তে মই মাৰো কি बस हवा निकल गई तो भात खाओ दो ডু ইউ লাভ মি ए तेरे का की बुकी है मैं ब्लॉक मारी थम কিন্তু নাম্বার শুনা শুনা ইমান কষ্ট কৰি গোটাইছো মোৰ খালি এইটোৱে নম্বৰ আমাৰ ঘৰতো এইটোৱে মোবাইল খালি মই এইটো এছো নকিয়া মোবাইল তোমাৰ লগত কথা পাতি আছো মানে মোবাইল এটা ল'ব মোৰ পইচা নাই চ' এইটো নম্বৰ বিজি কৰিলে মই কাল মোবাইল তোমাৰ লগত কথা পাতিম চ' তুমি ভাবি চোৱা ইমান দিছ না লোন দিয়া না বাপকে মই ধনী হ'মতো समझ रहे हो মই চাকৰি কৰিম ন তোমাৰ কাৰণে মই যে বয়স বেছি হোৱা নাই নহয় মানে মই 8 বছৰে হৈছে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ বয়স হ'লে মই চাকৰি এটা কৰি কিনে আমি ভালকৈ চলিব পাৰিম আৰু মাছটো কিন্তু মই মানে ককা চকা হাত লাগে এনেকে ক'লা তুমি মোক দে মই ভাত দিয়া তুমি ৰ'বা তুমি আমাৰ ককাৰ লগত বিয়া হ'ব নে তুমি মোৰ লগত বিয়া হ'বা তুমি সেইটো কথা কোৱাচোন তুমি তো ককা বুলি ক'লা ককা আছে আমাৰ নাথাকা নহয় ককা আছে ককাৰ লগত কথা পাতিবা অ ককা এ বুৱাৰী বোলে কথা পাতে আৰু হেল্ল' গেলা লাগছে গাইজ মজা তো গাইজ মানে প্ৰেংকলটো কৰিলোৱে অলপ তেওঁ গম পাইছে মানে ই এফালে পিছফালৰ পৰা হাঁহি থাকে গাইজ আৰু যি কি নহওক এতিয়া মানে ফোন কাটি দিছে আৰু মোটাৰ পৰা ট্ৰাই কৰিলেও চ' ৰিচিভ কৰা নাই এইবাৰ মানে মোক যোনে নম্বৰটো দিছিল তেওঁৰ পৰা কণ্টেক্ট কৰি কিনে প্ৰেংকল ভিডিঅ' কৰি দিওঁ আৰু কেনেকুৱা পালে কমেণ্ট কৰি কিনে জনাব আৰু মোবাইলটো মোক দিয়ক মই ক'ব লাগিব তোমাৰ নম্বৰটো ছেভ আছে নেকি হেল্ল' অঁ চিনি পাইছানে কোন নাম্বার নহয় তো কংকন মানে তোমালৈ হয়তো প্ৰেংকে চলি আছিল কংকনে এই কংকনটা তোক মাৰিম দেই বাছা মই হেল্ল' 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 ইমান খং বেয়া স্বাস্থ্যৰ কাৰণে বঢ়িয়া প্ৰেংক হৈ গ'ল তোৰ লগত কি পঢ়িয়া প্লেন হৈ গেল তোক বিয়ে চাই দিছিল দে কলেজত মানুহ চাৰক মাৰ খুৱাম তোক মই দে আগতে লিংকটো দি আছো ইউটিউবত ধুনীয়াকে শ্বেয়াৰ কৰি দিবি করে দে থেস দিছে আরে তো কোন চলতো কোন লগত তো মোৰ লগৰে কি ভাত খাওঁতে ইমান মাথা গৰম উঠি গৈছে তোমাক ফ'ল' কৰি আহি কিনে আমি ঘৰে পালো জাষ্ট ভাত খোৱাই নাই ভোকতে মানে কণ্ঠ শুকাই গৈছে অ এই ভাবে কোন লিখি তো কোৱা পাৰছ মন মালন চান হইতো তই তে লিখিত কোৱা তে এদিন দেখা পাম বুলি আশা থাকিল দে অ পিছে একদম বেয়া নাপাবা দেই এনে ধেমালি কৰিলো দিয়ক পিছে লিংকটো দি দিম চাই ল'বা ঠিক আছে পিছে অন কেমেৰা আছে অডিয়েন্সক কিবা এটা কৈ দিবা হেল্ল' এনে ভাল লাগছি না ভাল কি ভাল লাগবো মই ভাত খাই আছো মাইৰে আছে কাষত বুলি ভাবো মই মানে ফ্ৰেণ্ডৰ লগত কৰবা দিছিল সেইকাৰণে মানে ফ্ৰেণ্ড বিচাৰি পালো তোক এইটো ফ্ৰেণ্ডটো কাৰ এই মোৰ লগত তোৰা দে হেল্ল' গাইজ ফাইনেলি প্ৰেংক কলটো কৰিলোঁ কেনেকুৱা পালে আপোনালোকক কমেণ্ট কৰি কিনে জনাব চ' ফ্ৰেণ্ডৰ লগত প্ৰেংক কল লাগে বুলি কৈ আছিল চ' আজি কৰি দিলোঁ মানে ইয়াৰ লগৰ ফ্ৰেণ্ডক কেনেকুৱা পালা তুমি এ মজা তাই গমেই পোৱা নাছিল মোৰে হাঁহি উঠি গৈছে তুমি যিমান কণ্ট্ৰল কৰিছা এই গাইজ যেনেকুৱা হাঁহি আছে পিছফালে মোৰ হাঁহি নুঠিব লগৰ ছোৱালীৰ লগত কথা পাতিলে মানে আমাৰ মাতটোতো পুৰা গমেই পায় তো তুমি কৈ আছা তো ইমান চেনি দি আছা চেনি দিয়া চেনি দিব মই নাজানো চেনি দিব মই একচুৱেলি নাজানো দেই ভিডিঅ'টো চালে গম পাব না গাইজ আপোনালোকে গম পাব ই কেনেকুৱা চেনি দিছে আজি তো মই চেনি দিছোঁ গাইজ আপোনালোকক কোৱা পাছত যদি মই চেনি দিছোঁ তো যি কি নহওক গাইজ সেইটো কেনে পেলাই আপোনালোক কমেণ্ট কৰি জনাব তে ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে আৰু ঘণ্টাটো যে আছে দবাই দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব নিজৰ বুলি কৰি দিব কিন্তু আৰু তুমিও কৰিবা তুমি কৰাই নাই নেকি কৰিছো মই সন্দেহ কিন্তু ইয়াক মই আনো ইয়াৰ কিন্তু সন্দেহ মোৰ ওপৰত বাকী যি কি নহওক আজিলৈ বাই বাই জয় অসম বাই